হেল্ল' ভিউৱাৰ্ছ সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় অসম চেনেলত। বন্ধুসকল, আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল ভাৰতীয় ষ্টেট বেংক অৰ্থাৎ SBIৰ গ্ৰাহকৰ বাবে আছে এটা সুখবৰ। 10 জুনৰ পৰা SBIয়ে এক নতুন নিয়ম বলবৎ কৰিছে। বেংকটোৰ কোটি সংখ্যক গ্ৰাহকে ইয়াৰ সুবিধা লাভ কৰিব। প্ৰকৃততে SBIয়ে 10 জুনৰ পৰা MCLR অৰ্থাৎ নিজৰ পুঁজিৰ সীমাৰ ওপৰত আধাৰিত সুদৰ হাৰ 0.25% কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। এই কৰ্তনৰ ফলত এবছৰত MCLR সুদৰ হাৰ 7.25%ৰ পৰা 7% হ্ৰাস পাব। উল্লেখ্য যে বেংকটোৰ ফালৰ পৰা একেৰাহে 13 সংখ্যক বাৰৰ বাবে MCLRৰ হাৰ কৰ্তন কৰা হৈছে। ইয়াৰ পূৰ্বে SBIয়ে এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেটৰ সৈতে জড়িত সুদৰ হাৰ বছৰি 7.05%ৰ পৰা 6.65%লৈ হ্ৰাস কৰিছিল। আনহাতে ৰেপ ৰেটৰ সৈতে জড়িত সুদৰ হাৰ 6.65%ৰ পৰা হ্ৰাস কৰি 6.25% কৰা হৈছে। অৱশ্যে এই নতুন সুদৰ হাৰ জুলাইৰ পৰা বলবৎ হ'ব। বেংকৰ পৰা এক বিবৃতিত কোৱা হৈছে যে MCLRৰ সুদৰ হাৰৰ সৈতে জড়িত গৃহ ঋণৰ মাহিলী কিস্তিৰ ধনত 421 টকা কম পৰিব। ইপিনে EBI আৰু এডুকেশ্যন লোনৰ সৈতে জড়িত গৃহ ঋণৰ মাহিলী কিস্তিত 660 টকা কম আহিব। এইটো 30 বছৰৰ সীমাৰ 25 লাখ টকাৰ গৃহ ঋণৰ ক্ষেত্ৰত কৰা হৈছে। আজিৰ দ্বিতীয় খবৰটো হ'ল আপোনাৰ যদি ড্ৰাইভিং লাইচেন্স আছে বা আপোনাৰ যদি গাড়ী আছে, সেইটো 2 চকীয়া বা 4 চকীয়া হওক, তেতিয়াহ'লে কিন্তু আপোনাৰ বাবে আছে এটা সুখবৰ। কিয়নো ড্ৰাইভিং লাইচেন্সকে ধৰি যান বাহনৰ বিভিন্ন নথি যেনে ফিটনেছ পাৰ্মিট, পঞ্জীয়ন বা অন্যান্য সংশ্লিষ্ট নথিৰ ম্যাদ এই বছৰৰ 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে এই ঘোষণা কৰিছে। আজিৰ তৃতীয় খবৰটো হ'ল আকৌ সাধাৰণ জনতাৰ মূৰত মাধমাৰ। বাঢ়িয়ে আছে পেট্ৰল ডিজেলৰ মূল্য। ক্ৰমাগত চতুৰ্থ দিনৰ বাবেও অইল মাৰ্কেটিং কোম্পানীসমূহে পেট্ৰল ডিজেলৰ মূল্য বঢ়াইছে। বুধবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলত 40 পইচা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে 45 পইচাকৈ। উল্লেখ্য যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যৱসায়িক গতিবিধি পুনৰ আৰম্ভ হোৱাত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালকৈ ভাৰততো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। গতিকে ভিউৱাৰ্ছ, এইকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।